নমস্কাৰ জ্যোতিষময় ইউটিউব চেনেল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি অলপ বেলেগ ধৰণৰ ভিডিঅ' এটা আনিছোঁ আপোনালোকৰ মাজলৈ ভিডিঅ'টো হৈছে এখন বিহুৰ কৰ্মশালা প্ৰায় 9 দিনৰ আমাৰ কৰ্মশালাখন আছিল 26 ফেব্ৰুৱাৰীৰ পৰা প্ৰায় আপোনাৰ 6 মাৰ্চলৈকে একদম আৰম্ভণিৰ পৰা একদম শেষলৈকে ভিডিঅ'খিনি গোটেইখিনি আছে আপোনালোকে চাই যাব আৰু ভিডিঅ'টো লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব ব্লগ আৰম্ভ কৰোঁ আমাৰ বেৰা গোসাঁই নামতিসমূহ হৈ আছে আজিৰ পৰা আমাৰ কৰ্মশালা আৰম্ভ হৈছে চিন্তেকা প্ৰাথমিক ৰেডি হৈছে আৰু কোন কোন আছে গোটেইখিনি এতিয়া আমাৰ কৰ্মশালা আৰম্ভ হৈ গ'ল বহুতখিনি কিবা অনুষ্ঠান আছে সেইখিনি আপোনালোকে দেখাব নোৱাৰিম মাজে মাজে কিছু কিছু আপোনালোকক আপডেট দি থাকিম য'ত আপোনালোকে একদম আৰম্ভণিৰ পৰা শেষলৈকে চাই যাব মানে তাই এইটো সাইডে হাউলি দিলে মানে বাও হাতে হাউলি দিলে কাৰণ হাতখন মূৰত যাব পাৰিব যেতিয়া সামৰণি পুৰা প্ৰস্তুতি চলি আছে এইফালে এইফালে আছে মহাই আছে আৰু এইফালে আমাৰ গোসাঁই অনুৰঞ্জনদা তেখেতে চকীবিলাক ঠিক কৰি আছে আৰু এইফালে আমাৰ এইজন নৱাগত আৰু এইফালে আমাৰ ছাৰ নমস্কাৰ লাগিছে ভালে লাগিছে ভাল লাগিছে ন আৰু দুদিনমান হোৱা হ'লে ভাল লাগিলে হয় ৰশ্মি কোঁৱৰে কৈছে ন দিব ন Kami
স্মৃতি কোঁৱৰ পৰি গগৈ এইবিলাক সবে খাইছে মটৰ কি মটৰ পাইছে এইফালে ধেমাজি পৰা আহিছে মটৰ খাই আছে এতিয়া আজি আমাৰ সামৰণি পৰিছে আৰু গোটেইখিনি লগত ভিডিঅ' আমি আপডেট দিলোঁ অনাগত দিনত যাতে আকৌ আমি এনেকৈ কৰ্মশালা দিব পাৰোঁ তাকে আপোনালোকে আশীৰ্বাদ কৰিব মৰম দিব চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব বাই বাই